নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকৰ বাবে গ্ৰামাৰৰ এটি পাঠ লৈ আহিছো এই পাঠত মই প্ৰিপজিশনৰ বিষয়ে ক'বলৈ লৈছো প্ৰিপজিশনৰ বিষয়ে কোৱাৰ আগতে তোমালোকে প্ৰিপজিশন মানেনো কি এই বিষয়ে জনা দৰকাৰ প্ৰিপজিশন ইয়াত দুটা ওয়াৰ্ড যুক্ত হৈ আছে প্ৰি মানে হৈছে আগত আৰু পজিশন মানে হৈছে স্থান বা স্থিতি অৰ্থাৎ এটা শব্দৰ আগত বহি বাক্য এটা অৰ্থপূৰ্ণ কৰি তোলাকে প্ৰিপজিশন বুলি কোৱা হয় এতিয়া মই তোমালোকক প্ৰিপজিশন অফ টাইম অৰ্থাৎ সময়ৰ আগত কেনেদৰে প্ৰিপজিশন আমি ব্যৱহাৰ কৰিব লাগে সেই সম্পৰ্কে ক'বলৈ লৈছো এই বিষয়ে ক'বলৈ যাওঁতে মই তোমালোকৰ বাবে এটা বস্তু ব্যৱহাৰ কৰিছো ইয়াতে মই এটা ঘড়ী তোমালোকক আঁকি দেখুৱাইছো দেখিছানে ঘড়ীটো এই ঘড়ীটোত কি দেখুৱা হয় সদায় hours minutes and seconds অৰ্থাৎ ঘণ্টা মিনিট সেকেন্ড এটা ঘড়ীত দেখুৱা হয় আৰু আমি জনা দৰকাৰ যে hours minutes secondsৰ আগত সদায় কি হয় at প্ৰিপজিশন ব্যৱহাৰ হয় এতিয়া মনত ৰাখিবলগীয়া কথাটো হ'ল যিবিলাকে ঘড়ীৰ সময় বুজায় তাৰ আগত at প্ৰিপজিশন ব্যৱহাৰ কৰিবা যেনে at 10 o'clock at 5 p.m. at 7 a.m. etc. এতিয়া উদাহৰণস্বৰূপে চোৱা ধৰা হ'ল I will meet you dash 3 o'clock এটো যদি dash দিয়া থাকে তাত আমি দিম at অৰ্থাৎ 3 o'clock টোৱে কি বুজাইছে এটা সময় বুজাইছে 3 বজা বুজাইছে I go to school dash 8 a.m. মই স্কুললৈ সদায় কেতিয়া যাওঁ 8 বজাত যাওঁ এতিয়া ইয়াত আমি কি দিম at দিম অৰ্থাৎ at প্ৰিপজিশন ব্যৱহাৰ কৰিম গতিকে তোমালোকে টাইম অফ প্ৰিপজিশনৰ ওপৰত ধাৰণা স্পষ্ট হ'ল নিশ্চয় এইবাৰ চোৱা মই তোমালোকৰ বাবে এখন ক্যালেন্ডাৰ আঁকি লৈছো ইয়াত ক্যালেন্ডাৰ এখনত কি থাকে তোমালোকে জানা ইয়াৰ্ছ বছৰ মান্থছ মাহ ডেজ দিন বা বাৰ আৰু ডেটছ অৰ্থাৎ তাৰিখ এটা মনত ৰাখিবা ইয়াৰ্ছ আৰু মান্থছ অৰ্থাৎ বছৰ আৰু মাহৰ আগত সদায় ইন প্ৰিপজিশন বহিব আৰু ডেটছ এণ্ড ডেজ অৰ্থাৎ তাৰিখ আৰু বাৰৰ আগত সদায় অন প্ৰিপজিশন বহিব উদাহৰণস্বৰূপে চোৱা ইণ্ডিয়া গট ইণ্ডিপেণ্ডেন্স ডেছ এইটো যদি ডেছ থাকে 1947 এতিয়া আমি কি দিব লাগিব 1947ৰ আগত ইন প্ৰিপজিশন বহাম কাৰণ এইটো হৈছে 1947 টো এটা ইয়াৰক বুজাইছে I was born dash January জানুৱাৰীটো এটা মাহ বুজাইছে গতিকে আমি জানুৱাৰীৰ আগত কি দিম ইন প্ৰিপজিশন দিম Our examination will start dash 22nd July 22nd বা 22 তাৰিখটো এটা তাৰিখ বুজাইছে জুলাই মাহৰ 22 তাৰিখ গতিকে আমি তাৰ আগত কি দিম অন প্ৰিপজিশন দিম I will meet you dash Sunday সানডেটো এটা বাৰ বুজাইছে গতিকে আমি তাৰ আগত কি প্ৰিপজিশন বহাম অন প্ৰিপজিশন এতিয়া দেখিলা তোমালোকে বছৰৰ আগত ইন হৈছে মাহৰ আগত ইন হৈছে তাৰিখৰ আগত অন আৰু বাৰৰ আগত অন গতিকে মনত ৰাখিবা সদায় আমি বছৰ আৰু মাহৰ আগত ইন প্ৰিপজিশন ব্যৱহাৰ কৰিম ডেটছ আৰু ডেজৰ আগত অন প্ৰিপজিশন ব্যৱহাৰ কৰিম গতিকে আজিৰ পাঠদানত তোমালোকে টাইমছ অফ প্ৰিপজিশন অৰ্থাৎ সময়ৰ আগত কেনেদৰে আমি প্ৰিপজিশন ব্যৱহাৰ কৰিব লাগে বুজিলা এটা ঘড়ী আৰু এখন ক্যালেন্ডাৰেৰে তোমালোকক মই এই কথাটো বুজাই দেখুৱাই দিলোঁ তাৰ পিছত আৰু আমাৰ ইয়াতকৈ আৰু বেলেগ বেলেগ প্ৰিপজিশনৰ ব্যৱহাৰ আছে সেইবিলাকৰ ব্যৱহাৰৰ বিষয়ে মই তোমালোকক নেক্সট ক্লাছত কৈ যাম গতিকে আজিৰ পাঠদানত তোমালোকে ইমানকে জানি থোৱা আৰু ইয়াৰ লগে লগে আজিৰ পাঠদানত সামৰণি মাৰিছোঁ ধন্যবাদ